নমস্কাৰ বন্ধুসকল, ললাভাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টিত আমি আলোচনা কৰিম শীতল যুদ্ধৰ কাৰণসমূহ কি কি। যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ যে শীতল যুদ্ধ কাক বোলে। আজি আমি শিকিম যে শীতল যুদ্ধৰ কাৰণসমূহ কি কি, অৰ্থাৎ কি কি কাৰণতনো শীতল যুদ্ধ হৈছিল এই বিষয়ে আমি চাওঁ হওকচোন। শীতল যুদ্ধৰ কাৰণসমূহ আমি প্ৰধানকৈ 6টা ভাগত ভাগ কৰিব পাৰোঁ। নাম্বাৰ 1 হ'ল যে আইডিঅলজিকেল ডিফাৰেঞ্চেছ, অৰ্থাৎ আদৰ্শগত পাৰ্থক্য। নাম্বাৰ 2 হ'ল সাম্যবাদৰ সম্প্ৰসাৰণ, অৰ্থাৎ এক্সপানশ্যন অফ কমিউনিজিম। নাম্বাৰ 3 হ'ল যে এটম বোমাৰ গোপনীয়তা, অৰ্থাৎ চিক্ৰেচি অফ এটম বোম। নাম্বাৰ 4 প্ৰাচ্য ৰাজনীতি, ইষ্টাৰ্ণ পলিটিক্স। নাম্বাৰ 5 পাৰস্পৰিক অবিশ্বাস, অৰ্থাৎ মিউচুৱেল ডিষ্ট্ৰেছ। নাম্বাৰ 6 ৰাছিয়াৰ প্ৰতি অৰ্থনৈতিক সাহায্য, অৰ্থাৎ ইকনমিক এছিষ্টেঞ্চ টু ৰুছিয়া। এতিয়া আহিছোঁ আমি প্ৰথম কাৰণটোলৈ। প্ৰথম কাৰণটো হৈছে যে আইডিঅলজিকেল ডিফাৰেঞ্চেছ, অৰ্থাৎ আদৰ্শগত পাৰ্থক্য। আমি জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শত বিশ্বাসী আছিল আৰু ছোভিয়েট ইউনিয়ন আছিল সাম্যবাদী আদৰ্শত বিশ্বাসী। গতিকে তেওঁলোকৰ মাজত কোনো ধৰণৰ আইডিঅলজিকেল মিল নাছিল, অৰ্থাৎ আদৰ্শগত তেওঁলোকৰ পাৰ্থক্য বিৰাজমান আছিল। গতিকে তেওঁলোকৰ এই দুয়োখন দেশৰ মাজত এই আদৰ্শগত পাৰ্থক্যৰ কাৰণে বিবাদৰ সূত্ৰপাত হৈছিলে। এতিয়া আমি নাম্বাৰ 2 পইণ্টলৈ আহিছোঁ যে দ্বিতীয় কাৰণটো হৈছে যে সাম্যবাদৰ সম্প্ৰসাৰণ, অৰ্থাৎ দ্বিতীয় মহাযুদ্ধৰ পিছত যিবিলাক নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰবিলাকে তাৰমানে পুঁজিবাদী আদৰ্শৰ বিপৰীতে সমাজবাদী আদৰ্শত বিশ্বাসী আছিল, আৰু যিটো নেকি আমেৰিকা যুক্তৰাষ্ট্ৰই সহ্য কৰিব পৰা নাছিল। ফৰ এক্সাম্পল, আমি যদি মই আৰু আপোনাৰ মাজত যদি কাজিয়া লাগে, তেন্তে বেলেগ কাষৰ এঘৰ মানুহে যদি আপোনাৰ ঘৰত যায় তেন্তে মই বেয়া পাম, আৰু সেই ঘৰ মানুহে যদি মোৰ ঘৰত আহে তেন্তে আপুনি বেয়া পাব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ ক্ষেত্ৰতো সেই একেই হৈছিল যে যিবিলাক ৰাষ্ট্ৰ পুঁজিবাদী ৰাষ্ট্ৰত বিশ্বাস কৰিব লাগে বুলি ভাবিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই, সেইবিলাক ৰাষ্ট্ৰই কিন্তু সমাজবাদী আদৰ্শত বিশ্বাসী আছিল, আৰু সেয়েহে এই দুয়োখন দেশৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল। নাম্বাৰ 3 পইণ্ট হ'ল যে এটম বোমাৰ গোপনীয়তা, অৰ্থাৎ চিক্ৰেচি অফ এটম বোম। আমি আগতে পাই আহিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন এক্সিছ পাৱাৰ, অৰ্থাৎ চক্ৰ শক্তিৰ অন্তৰ্ভুক্ত আছিল, অৰ্থাৎ দুয়োটাই এটা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ কোনো ধৰণৰ আলোচনাত মিলিত নোহোৱাকৈ অতি গোপনভাৱে 1945 চনৰ 6 আগষ্ট তাৰিখে জাপানৰ হিৰোশ্বিমা আৰু 9 আগষ্ট তাৰিখে নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল, যাৰ ফলত USSR অসন্তুষ্ট হৈছিল আৰু দুয়োখন দেশৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল। অৰ্থাৎ এটম বোমা সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাছিল, আৰু তেওঁলোকে মনে মনে জাপানৰ দুখন উন্নত ৰাষ্ট্ৰ 6 আগষ্ট আৰু 9 আগষ্ট তাৰিখে এটম বোমা নিক্ষেপ কৰি এই চহৰ দুখন ধ্বংস কৰি পেলাইছিল, আৰু যিটো নেকি ছোভিয়েট ইউনিয়নে সহ্য কৰিব পৰা নাছিল, আৰু যাৰ ফলত দুয়োখন দেশৰ মাজত ভিতৰি এক যুদ্ধ বা বিবাদৰ সূত্ৰপাত হৈছিল। এতিয়া আহিছোঁ আমি নাম্বাৰ 4 পইণ্টলৈ। নাম্বাৰ 4 অৰ্থাৎ শীতল যুদ্ধৰ 4 নম্বৰ কাৰণটো হৈছে যে প্ৰাচ্য ৰাজনীতি, অৰ্থাৎ ইষ্টাৰ্ণ পলিটিক্স। আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়া আণৱিক বোমা নিক্ষেপ কৰি জাপানৰ দুখন উন্নত চহৰ ধ্বংস কৰি পেলাইছিল, তেতিয়া জাপানে আমেৰিকাৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছিল, আৰু তাৰোপৰি ছোভিয়েট ইউনিয়নো জাপানত নিজৰ আধিপত্য স্থাপন কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি আছিল। কিন্তু যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতলৈ জাপানখন গুচি গ'ল, তেতিয়া দুয়োখন দেশৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল। অৰ্থাৎ ধৰি লওক, মই যদি বজাৰলৈ গৈছোঁ কিবা এটা বস্তু কিনিম বুলি, সেই সময়তে যদি আপুনিও গৈ মই কিনিব খোজা বস্তুটো যদি মোৰ আগত আপুনি কিনি আনে, তেতিয়াহ'লে মোৰ অকণমান হ'লেও বেয়া লাগিব, আৰু ভিতৰি আমাৰ দুয়োৰে মাজত এক বিবাদে বিৰাজ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ ক্ষেত্ৰতো ঠিক তেনেই কথাই হৈছিলে যে জাপানক ছোভিয়েট ইউনিয়নেও বিচাৰিছিল আৰু সিহঁতেও বিচাৰিছিল, কিন্তু ছোভিয়েট ইউনিয়নে অধিকাৰ কৰাৰ পূৰ্বেই জাপানখন তেওঁলোকৰ অধীনলৈ গুচি গৈছিল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কাৰণটোলৈ। 5 নম্বৰ কাৰণটো হৈছে যে পাৰস্পৰিক অবিশ্বাস, অৰ্থাৎ শীতল যুদ্ধৰ আৱিৰ্ভাৱৰ এটা অন্যতম প্ৰধান কাৰণ হৈছে যে পাৰস্পৰিক অবিশ্বাস। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন যদিও এক্সিছ পাৱাৰ, অৰ্থাৎ চক্ৰ শক্তিৰ অধীনস্থ ৰাষ্ট্ৰ আছিল, কিন্তু USSR অৰ্থাৎ ছোভিয়েট ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰক কেতিয়াও বিশ্বাস কৰা নাছিল, বা ছোভিয়েট ইউনিয়নকো আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰা নাছিল, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰই অতি চিক্ৰেটলি, অৰ্থাৎ গোপনভাৱে তেওঁলোকে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোম নিক্ষেপ কৰিছিল। গতিকে এই বিভিন্ন কাৰণত আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নক বিশ্বাস কৰা নাছিল, আৰু ছোভিয়েট ইউনিয়নেও তেওঁলোকক বিশ্বাস কৰা নাছিল, আৰু
তলে তলে এই দুয়োখন ৰাষ্ট্ৰৰ মাজত সমতাৰ অৰিয়াৰিক লৈ এক বৃহৎ যুদ্ধ চলি আছিল আৰু এই যুদ্ধৰ ফলত শীতল যুদ্ধৰ আৱিৰ্ভাৱ হৈছিল। চ' এতিয়া আহিছোঁ আমি নাম্বাৰ 6 পইণ্টলৈ। চ' নাম্বাৰ 6 পইণ্টটি হ'ল যে ৰাছিয়াৰ প্ৰতি অৰ্থনৈতিক সাহাৰ্য অৰ্থাৎ ইকনমিক এছিষ্টেঞ্চ টু ৰাছিয়া। চ' এটা শীতল যুদ্ধৰ অন্যতম প্ৰধান কাৰণ হৈছে যে ৰাছিয়াৰ প্ৰতি অৰ্থনৈতিক সাহাৰ্য, যে এজ এ ৰিজাল্ট অফ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অৰ্থাৎ দ্বিতীয় মহাযুদ্ধৰ ফলত বিভিন্ন কাৰণত ছোভিয়েট ইউনিয়ন বা USSR বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই আশ্বাস দিছিল যে ৰাছিয়াক তেওঁলোকে অৰ্থনৈতিকভাৱে সাহাৰ্য প্ৰদান কৰিব। কিন্তু দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকক কৰা প্ৰমিছ অৰ্থাৎ আশ্বাস পালন নকৰিলে আৰু যাৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ মাজত এক আভ্যন্তৰীণ গৃহযুদ্ধৰ সৃষ্টি হৈছিলে। চ' বন্ধুসকল, শীতল যুদ্ধৰ কাৰণসমূহ থুলমূলকৈ এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো এই ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিব পাৰে তেতিয়া মোৰ কষ্টখিনি সাৰ্থকত আহিব। চ' যদি ভাল লাগিছে তেন্তে চেনেলটো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব।